खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 7 आगस्ट 2023 बाराय जाबाय समबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। टिहुआव बीजेपी हान्जानि सासे दैदेनगिरिनि गोथै सहखौ दैमा साखाथिनिफ्राय बोखांनो हादों। थैनाय सुबुंनि मुङा जाबाय कन्तर्ब बर्मन आरो बिनि वेगनार गारिखौ गोथै सह मोननायनि सानसे सिगां गोथै सहनिफ्राय 1 किल'मिटार गोजानाव मोननाय जादोंमोन आरो बे जाथायखौ बुथारनाय जाथाय होननानै सन्देह खालामनाय जादों मानोना गोथै सहआव गोबां जोखोम जानाय सिनफोरबो दंमोन। दा बे जाथायनि सायाव टिहु पुलिसा गावसोरनि खामानिखौ मावगासिनो दङ। तिनसुकिया जिल्लायाव लिड' गुवाहाटी एक्सप्रेस ट्रेननिफ्राय आरपिएफनि जवानफोरा गोख्रों सिग्रोमनानै 9 लाख रांनि ड्राग्सजों लोगोसे जाथायाव लोब्बा थानाय सासे ड्राग्स फालांगिरिखौबो एरेस्ट खालामदों। हमजानाय ड्राग्स फालांगिरिनि मुङा जाबाय रबि कुमार 20 बोसोर बैसोनि आरो बियो बिहार रायजोनि थागिबि। क'क्राझार डिस्ट्रिक्टनि सिङाव थानाय मागुरमारनि जाथायनि सायाव गुबै दायनिगिरि रजक मण्डलखौ एरेस्ट खालामनो थाखाय आरो एरेस्ट खालामनानै आयेननि बायदि साजा होनो थाखाय दिपेन बर' बिथाङा गोख्रों रावजों सोंखारिदों। যোৱা 4 তাৰিখে क'क्राझार मागुरमारीत मेद ब्रह्म नाমৰ এগৰাকী ব্যক্তিয়ে আৰু তাৰ লগৰীয়া দুয়োগৰাকী ব্যক্তিয়ে যেতিয়া এজন উদয় ব্ৰহ্ম নামৰ ঘৰৰ পৰা গৰু কিনি পেলাই তেওঁ আহি আছিল আৰু ইয়াত গাঁওবুঢ়াসহ তেওঁলোকে লিখিতভাৱে এই গৰুখিনি আনিছিল আৰু মাগুৰমাৰী এই ঠাইত এদল যুৱকৰ দুষ্কৃতিকাৰীয়ে তেওঁলোকে মেদ ব্ৰহ্ম আৰু তাৰ সংগীক ধৰি পেলাই তেওঁলোকক চুৰ বুলি সজাই দিন দুপৰতে চুৰ সজাই পেলাই তেওঁলোকক মাৰধৰ কৰে আৰু পিছফালৰ হাত আগপিনৰ হাত ভৰি বান্ধি পেলাই তেওঁলোকক অপৰ্যুপৰি আক্ৰমণ কৰে আৰু সেই আক্ৰমণ ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈছে আৰু সমগ্ৰ অসমবাসী আৰু ভাৰতবাসীয়ে দেখিবলৈ পাইছে যে ইয়াত যি ধৰণে মব লিঞ্চিং কৰা হৈছে দিন দুপৰত যি দুয়োগৰাকী যি নিৰীহ মানে লোকক যি ধৰণে আক্ৰমণ কৰা হ'ল এইটো এটা বৰ্বৰতা মানৱতাৰ ওপৰত এটা বৰ্বৰ আক্ৰমণ আৰু এই মব লিঞ্চিং আমি কোনো কাৰণত সহ্য কৰিব পৰা নাই। আমি এই ঘটনাক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ নিন্দা দিছোঁ আৰু লগতে কোকৰাঝাৰ জিলা আৰক্ষী প্ৰশাসন আৰু কোকৰাঝাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ৰজত মণ্ডল নামৰ যিগৰাকী ব্যক্তিক ছ'চিয়েল মিডিয়াত গেঞ্জি পিন্ধি পেলাই হাতত লাঠি লৈ পেলাই যি ধৰণে সি বৰ্বৰভাৱে যি আক্ৰমণ কৰিছিল তাক মৰেল পুলিচিঙৰ কাৰণে কোনে অধিকাৰ দিলে আইন হাতত তুলি ল'বৰ কাৰণে কোনে অধিকাৰ দিলে সেই কথাটো মানে অসমত আইন শৃংখলাৰ যি পৰিৱেশ সেই পৰিৱেশত তেনে এজন ব্যক্তিয়ে যি ধৰণে আইনটো হাতত তুলি লৈ পেলাই আক্ৰমণ কৰিলে নিৰীহ লোকৰ ওপৰত সেই আক্ৰমণে আমাক আঘাত দিছে আৰু ইয়াৰ কাৰণে কোকৰাঝাৰ জিলা আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ ৰজত মণ্ডলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাক আইনীগতভাৱে যি ধৰণে শাস্তি দিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে কোনো কাৰণত ৰজত মণ্ডল সাৰি যাব যাতে নোৱাৰে আৰু তাৰ লগত তাত 4-5জন যিসকল ব্যক্তি আছিল সেইসকল ব্যক্তিক বিচাৰি পেলাই আৰক্ষীয়ে অসমত থাকক বাহিৰত থাকক য'তে নাথাকক কিয় বিচাৰি ওলাব লাগে কাৰণ আইন হাতত তুলি ল'বৰ কাৰণে তেওঁলোকক কাকো অধিকাৰ দিয়া নাই আইনে তেওঁলোকক তেনেকুৱা অধিকাৰ মানে দায়িত্ব দিয়া নাই আৰু কোকৰাঝাৰ আৰু বড়োলেণ্ডত এই শান্তিৰ বড়োলেণ্ডত কোনোবাই তাত মব লিঞ্চিং কৰিব কোনোবাই কাকবা চুৰ সজাব কোনোবাই সাধাৰণ খেতিয়ক নিৰীহ মানুহক মানে খেতিৰ বাবে গৰু কিনি অনা মানুহ যদি চুৰ সজায় সেই কথাটো যাতে কোনো কাৰণত ভৱিষ্যতে এনেকুৱা নহয় তাৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু শান্তিৰ এই বড়োলেণ্ডত কোনোবাই যদি অশান্তি কৰিব বিচাৰিছে ইয়াৰ আমি মানে কঠোৰ ভাষাৰে আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু ইয়াত পৰিণতি বিষম হ'ব বুলি আমি দৃঢ় মানে তাৰে আমি প্ৰকাশ কৰিছোঁ। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि।